মই বিকে চন্দনাছ কিচেনলৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি মই পটলৰ এটা ৰেচিপি দেখুৱাওঁ। মই কেনেকৈ বনাইছোঁ চাওঁ আহক। প্ৰথমতে পটলখিনি মই ভাল ধৰণে ধুই ল'লোঁ। ধুই লৈ মই এতিয়া পটলৰ আগ আৰু গুৰিটো কাটি দিম। আগগুৰি কাটি পটলৰ বাকলি মই গুচাই লৈছোঁ। এনেধৰণে মই বাকলি গুচাই মাজত দুটুকুৰা কৰি কাটিম। এনেধৰণে মই গোটেইখিনি পটলেই কাটি ল'ম। আমাৰ পটল কটা হৈ গ'ল। এতিয়া মই ইয়াতে নিমখ দি দিম 1 চামুচ আৰু হালধি দি দিম ইয়াতে 1 চামুচ। ভালধৰণে এইখিনি সকলো ফালে মিলাকৈ মই সানি ল'ম। আনফালে মই মছলা লৈ লৈছোঁ, জলকীয়া গুড়ি, কাশ্মীৰী জলকীয়া গুড়ি, তাৰপিছত এইটো গৰম মছলা, তাৰপিছতে ধনিয়া আৰু এয়া জিৰা গুড়ি। তাৰপৰা ইয়াত মই লৈ লৈছোঁ কেঁচা জলকীয়া 2টা, বিলাহী 2টা, পস্ত দানা আফুগুটি, তাৰপিছতে আদা। এতিয়া মই মিক্সি জাৰ এটাত পস্তখিনি মানে আফুগুটিখিনি গ্ৰাইণ্ড কৰি ল'ম। প্ৰথমতে মই আফুগুটিখিনি গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰা হৈ গ'ল আফুগুটিখিনি। এতিয়া মই বিলাহী, জলকীয়া, কেঁচা জলকীয়া আৰু আদাৰ এটা পেষ্ট বনাই ল'ম। বিলাহী দিলোঁ, আদা আৰু জলকীয়া, ইয়াৰো মই এটা পেষ্ট বনাই ল'ম। এতিয়া মই এখন কেৰাহী গেছৰ ওপৰত পাতি দিম। গেছটো জ্বলাই দিছোঁ। কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই তাতে মাষ্টাৰ্ড অইল দি দিছোঁ। ইয়াতে মই কাটি থোৱা যিখিনি পটল আছিলে, সেই পটলখিনি ইয়াত এই তেলতে ভাজিম এতিয়া। কেৰাহীৰ তেল গৰম হৈ উঠিলে এতিয়া মই ইয়াতে কাটি থোৱা পটলখিনি দি দিম অলপ অলপ কৰি। মই সেই পটল ভজা তেলতে সেইখিনি তেলতে মই এতিয়া পাঁচফোৰণ দি দিম। ইয়াতে মই বিলাহী, কেঁচা জলকীয়া আৰু আদাৰ যিটো পেষ্ট বনাই থৈছিলোঁ সেইটো দি দিলোঁ। এতিয়া মই ভাল ধৰণে লৰাই দিম।
এইখিনি কেঁচা বস্তু, সেইটো কাৰণে মই তেল বিৰিঙি উঠালৈকে ভাজিব লাগিব। ইয়াতে মই এতিয়া জিৰা গুড়ি, ধনিয়া গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰটো দি দিছোঁ, যিটো জাল নাথাকে সেইটো দি দিছোঁ। দি ভাল ধৰণে লৰাই দিছোঁ। এইখিনি ভাল ধৰণে ভাজিব লাগিব তেল বিৰিঙি উঠালৈকে। এইখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে পস্ত বা আফুগুটি ডাঙৰ চামুচে, টেবুল চামুচে 3 চামুচ দি দিছোঁ। প্ৰায় 30 গ্ৰাম মানেই হ'ব। বাতিটো খালি মই পানী অকণমান দি দিলোঁ। এতিয়া মই এইখিনি ভাল ধৰণে লৰাই দিম। মই এতিয়া হালধি এচামুচ আৰু নিমখ এচামুচ দি পেলাই ভাল ধৰণে লৰাই দিম। এতিয়া মই ঢাকোন এখন মাৰি কম জুইত ৰাখি দিম অলপ দেৰিৰ কাৰণে। এতিয়া মই ঢাকোনখন দাঙি চাইছোঁ, এইখিনি ভাজ খাই গৈছে ধুনীয়াকৈ। মই এতিয়া পানী দি দিছোঁ, 2 গিলাচমান পানী দি দিলোঁ। পানী দি ধুনীয়াকৈ গোটেইখিনি মিলাই দিছোঁ। ৰংটো ইমান সুন্দৰ উঠিছে চাওকচোন। মই এতিয়া পটলখিনিও দি দিম। এতিয়া মই ঢাকোন মাৰি থ'ম।
ইয়াতে মই এতিয়া জিৰা ধনিয়া শুকান জলকীয়া গুড়ি আৰু ইলাচি ডালচেনিৰ এটা মই মছলা বনাই থৈছিলোঁ, সেই মছলাটো দি দিছোঁ ইয়াতে। মছলাটো দি দিয়াৰ লগে লগে অতি সুন্দৰ গোন্ধ এটা আহিছে। মই আকৌ ঢাকোন মাৰি দিছোঁ অলপ দেৰিৰ কাৰণে। আকৌ দাঙি চাইছোঁ, এয়া হৈ গৈছে। আমাৰ পটল পস্ত হৈ গ'ল। ইয়াতে মই এতিয়া ধনিয়া পাত দি দিছোঁ। আমাৰ পটল পস্ত ৰেচিপি হৈ গৈছে। আপোনালোকে ৰেচিপিটো চাই কেনে পালে জনাব আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।